গোলাঘাট জিলাৰ খুমটাইত সাংবাদিকৰ আক্ৰমণ বিজেপি কৰ্মী উত্তেজনা অব্যাহত উল্লেখ্য যে খুমটাই সমষ্টিৰ মধ্য ব্ৰহ্মপুত্ৰ পঞ্চায়তৰ পথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ বাতৰি প্ৰকাশ কৰাৰ বাবে বিধায়ক মৃণাল শইকীয়াৰ ঘনিষ্ঠ তথা বিজেপি কৰ্মী ৰাজু শইকীয়াই মঙলবাৰৰ সন্ধিয়া অনুসূচিত জাতি ছাত্ৰ সন্থাৰ আঞ্চলিক সভাপতি তথা জাগৰণ টাইমছৰ সাংবাদিক নিৰঞ্জন দাসক বজাৰ কৰিবলৈ যাওঁতে বাটত আগচি ধৰি মূৰত বেয়াকৈ প্ৰহাৰ কৰে। ফলত সাংবাদিকজনক দেৰগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে। এই কথালৈ আজি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি পৰমানন্দ দাস, মন মুক্ত বাহিনী নেতা প্ৰবীণ দাসকে আদি কৰি বিভিন্ন দল সংগঠনে দেৰগাঁও থানা ঘেৰাও কৰি বিজেপি কৰ্মী ৰাজু শইকীয়াক অতি সোনকালে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়াৰ দাবী জনায়। এই ঘটনাক কেন্দ্ৰ কৰি বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে সৰব হৈ পৰে বিভিন্ন দল সংগঠনৰ নেতাসকল। আনহাতে নিৰঞ্জন দাসক উন্নত চিকিৎসাৰ বাবে বুধবাৰে পুৱা গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। মই চিনাকি মানুহ বোলো কি কাৰণে মাৰিলে নাজানো, মই ৰাইজৰ হৈ বাতৰি আৰু ৰাইজৰ ওচৰত থাকি কিছুমান অভাৱ অভিযোগ মানে কৰাৰ কাৰণে মোক এনেকুৱা কৰিলে বুলি ভাবোঁ, কিন্তু মোৰতো তেওঁলৈ আশাইছ নাই। ৰাস্তা কথাটো কি আছিল? ৰাস্তাটো মানে ৰাইজৰ অভিযোগ মই নিউজে কৰিছোঁ, গতিকে অকণমান বিসংগতি পোৱাৰ কাৰণে মই নিউজ কৰি দিছিলোঁ ৰাইজৰ স্বাৰ্থত। আৰু আজিও তেওঁলোকো আহিছিলে স্পৰ্টত দেখি। যোৱাকালি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ যি ভেৰণীয়া গুণ্ডা কোনোবা এজন কি নাম ৰাজু শইকীয়া নে কি, যে বজাৰ কৰিবলৈ যাওঁতে তেখেতক যি নিৰ্মমভাৱে হত্যাৰ ষড়যন্ত্ৰ কৰিলে বা হত্যাৰ চেষ্টা কৰিলে, কথমপি ৰাইজৰ হস্তক্ষেপত তেখেত বাচিলে। আৰু আমি গোটেই ঘটনাটো গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। আজি কিছুদিনৰ পৰা এই খুমটাই সমষ্টিটোত, অসমৰ লগতে খুমটাই সমষ্টিটোত বিজেপিৰ কিন্তু দাদাগিৰি বেছি চলি আহিছে। যেতিয়াই মানুহে প্ৰতিবাদ কৰে, দুৰ্নীতিৰ প্ৰতিবাদ কৰে, কাৰণ ৰাইজৰ টকা হয়, ৰাইজৰ টকা ৰাস্তাটো বনাইছে, সেই ৰাস্তাটো কিমান কাম কৰিছে, কিমান নাই কাম কৰা, সেই ৰাইজৰ সোধা অধিকাৰ আছে। ৰাস্তা বেয়া হৈছে, তাৰ প্ৰতিবাদ কৰাৰ কাৰণে তেওঁলোকে দাদাগিৰি কৰিব, সেই দাদাগিৰি কিন্তু চলিবলৈ দিয়া নহ'ব। দাদাগিৰি তেওঁলোকে যদি দাদাগিৰি কৰে, কিন্তু আমি ৰাইজেও কিন্তু দাদাগিৰি কৰিবলৈ বাধ্য হ'ম। আৰু ৰাইজৰ টকা, প্ৰত্যেকটো টকা ৰাইজক হিচাপ দিয়াটো এজন বিধায়কৰ কৰ্তব্য। আৰু তাক যদি হিচাপৰ কথা সুধিলেই, তাৰ যদি তদন্তৰ কথা সুধিলেই যদি তেনেধৰণে সাংবাদিকক নিৰ্যাতন মাৰিবলৈ আহিব, হত্যা কৰিবলৈ আহিব। দুদিনমানৰ আগত এই আপোনাৰ গৰমখৈত এজনী বেটিয়ন এজন মাইকী মানুহক তেনেকৈ চুচুৱাই লৈ যাব, এইবিলাক দাদাগিৰি আৰু বেছিদিন চলি নাথাকিব। সেয়ে আমি সকীয়াই দিছোঁ, আমি আহ্বান জনাইছোঁ, তেনেধৰণৰ দাদাগিৰিৰ পৰা মৃণাল শইকীয়া আঁতৰত থাকক। যদি এই ঘটনাৰ লগত মৃণাল শইকীয়া জড়িত নাই, তেতিয়াহ'লে কম সময়ৰ ভিতৰত ৰাজু শইকীয়াক গ্ৰেপ্তাৰ কৰি তেখেতে দেখাওক যে তেখেতে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ লগত তেখেতৰ কোনো সহমত নাই। 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব নে? 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব নোৱাৰে। ইতিমধ্যে আমাৰ বিভিন্ন দল সংগঠন আমি গোট খাইছোঁ আৰু আমি ৰাইজে গোট খাইছোঁ। বিভিন্ন ল'ৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, কাৰণ নিৰঞ্জন এটা সাধাৰণ ল'ৰা নহয়। নিৰঞ্জন এজন সংবাদকৰ্মীৰ লগতে তেওঁ এটা ছাত্ৰ সংগঠনৰ দায়িত্বত আছে। আৰু তেওঁক আপোনালোকে চবেই জানে, দেৰগাঁৱৰ প্ৰত্যেকটো দল সংগঠন সাধাৰণ লোকে ভাল পায় আৰু তেখেতৰ কাৰণে সকলো এতিয়া ওলাই আহিছে। আৰু 24 ঘণ্টাৰ ভিতৰত যদি গ্ৰেপ্তাৰ নহয়, তাৰ কাৰণে যদি পৰিস্থিতি যদি বেয়া হয়, তাৰ কাৰণে কিন্তু বিভাগীয় কৰ্তৃপক্ষত চুবুৰীয়া হ'ব। দেৰগাঁৱৰ পৰা শাকিল আহমেদৰ ৰিপৰ্ট, নিউজ 9 অসম।